হাই ফ্ৰেণ্ডছ, গুড মৰ্নিং। এতিয়া সময় ৰাতিপুৱা 6 বাজিছে আৰু মই ওলাই আহিছোঁ খোজকাঢ়িবলৈ। খোজকাঢ়ি মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ৰাতিপুৱা উঠি খোজ কঢ়াৰ কেইটামান উপকাৰিতা। প্ৰথম, ৰাতিপুৱা উঠি খোজকাঢ়িলে আপোনাৰ ডায়েবেটিছৰ সমস্যা কেতিয়াও নহয়। যদি আপোনাৰ ডায়েবেটিছৰ সমস্যা আছে তেনেহ'লে সেইটো বহু পৰিমাণে কম হৈ যাব। দ্বিতীয়তে, ৰাতিপুৱা উঠি খোজ কাঢ়িলে ব্লাড প্ৰেছাৰৰ সমস্যা নহয়। আৰু যিসকলৰ ব্লাড প্ৰেছাৰ আছে তেওঁলোকৰ ব্লাড প্ৰেছাৰ বহু পৰিমাণে কণ্ট্ৰল হৈ থাকে। তৃতীয়তে, ৰাতিপুৱা উঠি খোজ কাঢ়িলে ই আমাৰ হাঁওফাঁওৰ ক্ষমতাও বৃদ্ধি কৰে। ই আমাৰ ব্ৰেইনৰ কাৰ্যক্ষমতাও বৃদ্ধি কৰে। ৰাতিপুৱা উঠি খোজ কাঢ়িলে হাৰ্ট ফেইলৰ সম্ভাৱনা বহু পৰিমাণে কমাই আনে। ৰাতিপুৱা উঠি খোজ কাঢ়িলে আমাৰ শৰীৰৰ বিষো বহু পৰিমাণে কম হয়। ৰাতিপুৱা উঠি খোজ কাঢ়িলে আমাৰ শৰীৰত তেজৰ চলাচল বৃদ্ধি হয় আৰু যিকোনো বেমাৰে অতি সহজে আক্ৰমণ কৰিব নোৱাৰে। ৰাতিপুৱা উঠি খোজ কাঢ়িলে শৰীৰৰ বিষৰ পৰাও বহু পৰিমাণে মুক্ত হ'ব পাৰোঁ। আৰু ৰাতিপুৱা উঠি খোজ কাঢ়িলে আমাৰ কেঞ্চাৰৰ সম্ভাৱনাও কমি যায়। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।